নিমখ, জলকীয়া গুড়া, মিট মছলা দিছোঁ। এইখিনি মঠি লৈ পেলাই এতিয়া কি বনোৱা হ'ব? এয়া পিঁয়াজি। আজি ঠাণ্ডা বতৰ, খাই খুব মস্তি লাগিব। আপোনালোকে এনেধৰণে বনাই খাই চাব পাৰে, খুব মস্তি লাগিব ঠাণ্ডা বতৰটো। এয়া অকণমান কি দিছে? এয়া কৈ দিয়া। খোৱা চৌদা অলপ ইয়াতে দিয়া হৈছে। তাৰমানে এইখিনি দিলে অলপ তাৰমানে ফুলি যাব। গতিকে আপোনালোকে চাই যাওক আৰু এইধৰণে বনাই খাব। এইয়া নাহাঁহিব দেই আপোনালোকে, আমাৰ মানে কিটচেনটো ইমান ভাল নহয়, আপোনালোকে নাহাঁহিব দেই। এয়া অলপ ৰিফাইন দিয়া হৈছে। ৰিফাইনটো হয়তো আপোনালোকে দেখাই পোৱা নাই, অলপ আন্ধাৰ। ৰিফাইন দিয়া আছে অলপ। এয়া ৰিফাইন দিলোঁ। এতিয়া ৰিফাইন তেলটো গৰম হওক। গৰম হোৱাৰ পিছত আমি এই যে পেষ্টখিনি কৰি থৈছিলোঁ ধুনীয়াকৈ, এইখিনি দি দিম। এয়া দি দিয়া আছে। এয়া পিঁয়াজি হৈ যাব। ঠাণ্ডা দিন, গৰম চাহ, গাখীৰ চাহৰ লগত একদম আমি খাই দিম। গাখীৰ চাহৰ লগত নিদিওঁ বাৰু চাহ। গাখীৰ চাহৰ লগত খালে গেছ হ'ব বোলে গাখীৰ চাহৰ লগত খালে। শুনিছে? ফ্লেমত ৰাখিম এতিয়া। তাৰপিছত এনেকৈ লৰাই দিব। দিয়া ধুমা দিয়া। বঢ়িয়া, গুড। পিঁয়াজি হৈ গ'ল। বাছ এটা তেলত থৈ যোৱা। অকণমান বহলা দিবা। দিয়া Guys, my evening snacks ready and Papa খাবলৈ ready হৈ আছে। Fantastic. আৰু ইয়াত চাহ একটা মাৰ চামুচ। তোমাৰ ছোৱালী ৰেডি হৈ আছে? আমাৰ ছোৱালী ৰেডি হৈ আছে খাবলৈ। ना जवाब।
হৈ গ'ল